আমাৰ মৰমৰ শ্ৰীমন্তিকা চোৱা গাইজ ৰেষ্টুৰেণ্টত আহিছে ইফালে ইমান ভাগ্য মই আহিছিলোঁ খাবলৈ আৰু দেখিলোঁ ইফালে মৰমৰ আমাৰ বাইদেউ শ্ৰীমন্তিকা ইফালে বাইদেউ কি ধুনীয়া ইমানে মৰম লগাই ইমানে ধুনীয়া চোৱা গাইজ এইফালে ভাত খাব বহিলে আমাৰ মৰমৰ শ্ৰীমন্তিকা বাইদেউ এই ভালকে দেখা দিছোঁ অভিনেত্ৰী এইফালে ইমান ধুনীয়া চোৱা গাইজ মানে ৰিয়েলত বেছি ধুনীয়া এইফালে আজি সঁচাকৈ তাৰ সৰুৰ পৰা ডাঙৰ হ'লো তাৰ জানমণি ফিলিংছ চাইছে ডাঙৰ হ'লো কিন্তু আজি ৰিয়েলত দেখিলোঁ বহুত ভাল লাগিছে আৰু গাইজ ইফালে ইমান ভাগ্য মানে বিহু কৰ্মশালাত আহিছে ইফালে মানে ডাইৰেক্ট ৰেষ্টুৰেণ্টত আহিছে আৰু ইফালে চোৱা গাইজ কি ধুনীয়া দেখা দিছোঁ আপোনালোকক এইফালে মানে ধুনীয়া এইফালে ধুনীয়াকৈ দেখা দিছোঁ আপোনালোকক কি ধুনীয়া চোৱা গাইছে মানে জাষ্ট ভাত খাই উঠিলে ফটো উঠিলোঁ বহুত ভাল লাগিলে আজি ৰিলত দেখি পাই কি ধুনীয়া